নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'ত আমি দেখুৱাম চিৰিজ টেষ্ট লেমৰ সহায়ত 3 লিড ৱায়াৰ চিলিং ফেনৰ কেপাচিটৰ কানেকশ্যন কেনেকৈ কৰিব পাৰি। প্ৰথমে ফেনৰ 3ডাল ৱায়াৰ চিনাক্ত কৰি ল'ব লাগিব। এই 3ডাল হৈছে কমন ৱায়াৰ, ৰানিং ৱায়াৰ আৰু ষ্টাৰ্টিং ৱায়াৰ। এতিয়া চিৰিজ টেষ্ট লেমৰ সহায়ত টেষ্ট কৰিম। প্ৰথমতে হালধীয়া আৰু ৰঙাত দি চালোঁ, বাল্বটো সম্পূৰ্ণৰূপে গ্ল' কৰিছে, আৰু হালধীয়া আৰু নীলাত দি চালোঁ, তাতো গ্ল' কৰিছে। গোটেইকেইডালতে মানে এবাৰ দি চাব, যিটোত আপোনাৰ কম গ্ল' কৰে, যি দুডালত, সেই দুডাল হ'ব আপোনাৰ ষ্টাৰ্টিং আৰু ৰানিং ৱায়াৰ। বাকী যিডাল থাকি গ'ল সেইডাল হৈছে আপোনালোকৰ কমন ৱায়াৰ। এতিয়া ইয়াত কমন ৱায়াৰ কোনডাল হ'ব চাওক, এই দুটাত কম গ্ল' কৰিছে, ইয়াত কেপাচিটৰ ফিটিং হ'ব ষ্টাৰ্টিং আৰু ৰানিং ৱায়াৰত, বাকী থাকি যোৱাডাল হৈছে কমন ৱায়াৰ। চিৰিজ টেষ্ট লেম্প কেনেকৈ তৈয়াৰ কৰিব পাৰি তাক নেক্সট ভিডিঅ'ত সহজকৈ মই আপোনালোকক দেখুৱাই দিম। এতিয়া আমি কেপাচিটৰটো কানেকশ্যন কৰোঁ ষ্টাৰ্টিং আৰু ৰানিং ৱায়াৰত। দুইডাল কানেকশ্যন কৰাৰ পাছত আপোনাৰ যিডাল ছিংগুলকৈ থাকি যাব সেইডাল হৈছে কমন ৱায়াৰ। সেই কমন ৱায়াৰডালৰ লগত নিউট্ৰেল কানেকশ্যন কৰিম, আৰু ৰানিং ৱায়াৰডালৰ লগত আমি ফেজ কানেকশ্যন কৰিম। দুইডাল কানেকশ্যন কৰাৰ পাছত ছাপ্লাই দি চাম, যাতে যদি ফেনখন কেনেবাকৈ ওলোটাকৈ ঘূৰিছে তেন্তে আমি ফেজ ৱায়াৰডাল কেপাচিটৰ কানেকশ্যন হোৱা আন এটা মূৰত দি চাম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।